হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ লিণ্টন চিগা ইউটিউব চেনেললৈ। আৰু আজি 24 বহাগ আমাৰ ইয়াত আছিলে মেলা। আৰু যিহেতু গমেই পাইছে কৰোণা বহুত বৃদ্ধি পাইছে, অসমতে বুলি নহয় গোটেই ভাৰততে বহুত বৃদ্ধি পাই গৈছে কৰোণা। আৰু সেইকাৰণে আমাৰ ইয়াত আজি মেলা পতা নহ'ল। তেও আপোনালোকক দেখাম বুলি মই ভাবিছোঁ। এতিয়া বাজিল 2টা, কিন্তু লকডাউনৰ সময় হৈ গৈছে। 2টা বজাৰ পৰা লকডাউন অসম চৰকাৰে ঘোষণা কৰি দিছে। সেইকাৰণে এতিয়া চব দোকান পোহৰ বন্ধ কৰিব ওলাইছে। তেও আপোনালোকক মই দেখাব গৈ আছোঁ। যিহেতু 2টা বজাৰ পৰা এতিয়া সান্ধ্য আইন বান্ধি দিছে চৰকাৰে, 2টা বজাৰ কাৰফিউ। আৰু তেও আপোনালোকক দেখাবলৈ গৈ আছোঁ। আমাৰ ইয়াত মেলাত 2খন মিঠাই দোকান দিছে আৰু ওচৰতে দিছে। দেখাবলৈ গৈ আছোঁ আপোনালোকক। সকলো চাই থাকিব ভিডিঅ'টো এণ্টলৈকে। আৰু ফাইনেলি গোটেই গাঁৱৰ ৰাস্তাবোৰ পুৰা খালী হৈ আছে, মানুহবোৰ ঘৰে ঘৰে সোমাই আছে। আৰু মই পকলাই আহিছোঁ বাৰু, আৰু এজন ৰখি আছে তাত, সুমিত বুলি কয় মোৰ দাদা এজন, তাৰ লগত একেলগে যাম এতিয়া। চাই থাকক। এতিয়া আপোনালোকক আমি দেখামগৈ খালী মেলা খালীখন আমাৰ। আৰু আমি আহিছোঁ 4জন, আৰু 2জনে পিন্ধি আছোঁ মাস্ক, আৰু 2জনে মাস্ক পিন্ধা নাই, দেখিছে। এনে পুৰা মুখ চুখ ঢাকি লৈ আছে। মাস্ক পিন্ধিব লাগে ন। আৰু দেখিছে দোকান চোকান বন্ধ কৰি চেনিটাইজাৰ বাহিৰত থৈ গৈছে ৰাইজৰ কাৰণে। আমি চেনিটাইজাৰ মাৰি আছোঁ। চেনিটাইজাৰটো মাৰিলে ভাল হ'ব। বাহিৰতে চেনিটাইজাৰ থৈ গৈছে আৰু চেনিটাইজাৰ মাৰি আছোঁ এতিয়া। এখন মিঠাই দোকান আছিলে, 2টা বজাত লগে বন্ধ কৰিলে আৰু ভিতৰত থৈ দিছে। মাতিছোঁ দোকান খুলিবহি এতিয়া। মিঠাই লৈ গ'লোৱেই, আৰু অলপমান লৈ যাওঁ। আৰু ইয়াৰ দোকানলৈ মিঠাই লৈ আহি আছে, দেখিছে। দোকানলৈ সোমাই আহিলোঁ, দেখিছে জেলপি মিঠাই খাবা নেকি? খাই লৈ আহি গৰম গৰম জেলপি। 10 টকা এটা দিম। আৰু নিমকি ক নিমকি 20 টকা এটা মই 10 টকা এটা দিম। দেখিছে মিঠাই খাবলৈ পোৱা উৎপাত লগাই আছে। মেলা নহ'লে যিহেতু তাকে মিঠাইকে খাব আহিছে সকলোৱে। আৰু ইয়াত জেলেপি কিনি লৈ খাই আছে সকলোৱে। গাহৰি খালোঁ। আৰু দেখিছে এতিয়া বৰ্তমান যাই মিঠাইখিনি থৈ আহোগৈ। আৰু মিঠাই খানি থৈ আহি পেলাই আপোনালোকক দেখামি সুধা মেলা খালীখন আৰু আমাৰ মেলা ক'ত হয় দেখাই আছোঁহি। আৰু বেলিটো পোহৰত চাগে ধৰিব পাৰে। মিঠাইখিনি থলোঁ আৰু এতিয়া আমি যাওঁ মেলা খালীলৈ। আপোনালোকক মেলা খালীখন দেখাই লৈ আহোঁগৈ। আৰু পুৰা লাইট লগাই থৈছোঁ ঘৰত, ঘৰটো আন্ধাৰ হৈ আছে যে বৰ্তমান 2:30 বাজি গ'ল। সেইকাৰণে আপোনালোকক মেলা খালীখন দেখাই আহিমগৈ এতিয়া। আৰু আমাৰ ইয়াত যোনটো নামঘৰৰ পৰা ভাগৱত ওলোৱা হয়, নামঘৰত দেখাই আছোঁ আপোনালোকক। আৰু আমাৰ ইয়াত দিনত একচুৱেলি মাছ মাংস একো নচলে, কাৰণ ভাগৱত গোৱা হয় আৰু সকলোৱে ভাগৱতৰ তলদি পা হয়। সেইকাৰণে নিৰামিষ খাই দিনত, আৰু ৰাতিলৈ পুৱা দবাই দিয়ে দেই। এইটো মিছা কথা নকওঁ, তামাম দবাই দিয়ে। আৰু দেখাই আছোঁ আপোনালোকক, চাই থাকক মেলা খালীখন। আৰু আমাৰ নামঘৰটো দেখাই আছোঁ ধুনীয়াকৈ। নামঘৰ পৰাই গোঁসাই ওলোৱা হয়। এবাৰ গোঁসাই নুলিয়ালে, ইয়াতে গা পা ধুৱাই ধুনীয়াকৈ ইয়াতে নাম প্ৰসংগ কৰিলে। এতিয়া আমাৰ নামঘৰ তিতাতলা বুঢ়া নামঘৰ। আৰু আপোনালোকক আমি দেখাইছোঁগৈ মেলা খালীখন ক'ত মেলা হয়। মেলা নাই হোৱা বাৰু, তেওঁ দেখাইছোঁগৈ। যিহেতু পালোঁহি আমি এতিয়া মেলা খালী। আৰু এইখনে হ'ল আমাৰ মেলা খালীখন। আৰু পুৰা জংঘল হৈ আছে এইফালে, যিহেতু মেলা নহ'ল সেইকাৰণে চাফ কৰা নহ'ল। আৰু এবাৰ 2 বছৰ হ'ল মেলা নোপোৱা, বহুত বেয়া লাগি আছে। কিন্তু কি কৰিব, কৰোণা ভাইৰাছৰ কাৰণেতো মেলা পতা নহ'ব। আৰু চৰকাৰে বাধ্যতামূলকভাৱে আইন বনাই দিছে। আৰু দেখাইছোঁ মেলা খালীখন গোটেইখন, চাই থাকক। মানে হৈছে আমাৰ মেলা খালী। আৰু ইয়াত পুৰা একদম মানুহ ভৰ্তি হৈ যায়, দোকান বহুত আহে দোকান। আৰু দেখিছে এইবিলাক পুৰা জংঘল হৈ গৈছে। আৰু এইখন আমাৰ মেলা খালীখন, পুৰা জংঘল। আৰু এইফালে এইটো দেখিছে এটা ষ্টেজ, আৰু তাতে ৰাতি প্ৰগ্ৰাম হয়। আৰু এইখন ফিল্ডতো হয়, আধা আধি মানুহ দোকান বহে। এতিয়া যাওঁ ঘৰলৈ। আৰু 3:30 বাজি গ'ল, পুলিচ চুলিচ আহিব সময় হৈছে। আৰু মানে এতিয়া চৰকাৰে যি আইন বান্ধিছে মানিব লাগিব। কৰোণা ভয়াৱহতা বেছি হৈ গৈছে, বৃদ্ধি পাই গৈছে। আৰু সকলোকে কৈছোঁ মাস্ক পিন্ধি থাকিব, চেনিটাইজাৰ ব্যৱহাৰ কৰিব। ব্লগ দিয়াৰ দেৰি হ'ব, মানে দিম ব্লগ। আৰু ইয়াৰ ব্লগ বনাবলৈ যাবলৈ নোৱাৰি ক'তো। আৰু বহাগৰ বিহু এটা ব্লগ বনাইছিলোঁ, মোৰ হঠাৎ ডিলেট হৈ গ'ল ভিডিঅ'বোৰ। আৰু সেইকাৰণে দিব নোৱাৰিলোঁ, ত' বেয়া নাপাব। আৰু এতিয়া যাওঁ ঘৰলৈ তেনেহ'লে। আৰু বেয়া লাগিছে এবাৰ মেলা নাপালোঁ। আৰু তেনেহ'লে এতিয়া যাওঁ ঘৰলৈ। আৰু ভিডিঅ'বোৰ কেনে পালে চাই কমেণ্ট কৰি জনাব। যদি ভিডিঅ'বোৰ চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাব, ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে লগ পাম নতুন ভিডিঅ'ৰ লগত। আজিলৈ আহিছোঁ, চিলেন, বাই বাই, টাটা।